পেণ্টিটো খুলি দিয়া, মই তোমাৰ বচখন চুপিম। ঠাণ্ডা বতৰ, তোৰ ওচৰত মোৰ বাৰীডাল ঘুমালে গৰম উঠিব। বাইদেউ আপুনি কি ভিডিঅ' বনাই না, কণ্টেণ্টটো আপোনাৰ ইগিলাই নেকি? বেলেগ কণ্টেণ্ট নাই নেকি আপোনাৰ? আৰু অনলি কি কৰা, ৰিপ্লাই দিয়া, কমেণ্টটো ৰিপ্লাই দিয়া। কি কমেণ্ট? পুৰা লেতেৰা কমেণ্ট, শুনিবলৈ বেয়া, দেখিবলৈ বেয়া, এইগিলা কমেণ্টটোহে আপুনি ৰিপ্লাই কৰি থাকে। কিয়নো আৰু বেলেগ কণ্টেণ্ট নাই নেকি আপোনাৰ? আমি ক'তবা গেলি, ক'তবা দেখা পালি পটককৈ আহি গেলি মানে কিনো নৰকত যাই পালা, কিনো ইমান বেয়া বস্তু নাপালোঁ, এনেকা ৰিয়েকশ্যন দিয়ে আমাক, গম পাইছ? তাৰ কাৰণে আপুনি ভাবিবি এইগিলা বনাই কিনে কি পাবি? ভিউজ আহিব লাগে, তাৰপিছত ডলাৰটো হ'ব লাগে, এনেকৈ ভাবি থাকে তোমালোকে, হয় না? তোমালোকে পইচাৰ কাৰণে এইটো বনাই আছোঁ, আমি গম পাওঁ, আপুনিও গম পায় এইগিলা বেয়া বস্তু বুলি কিনে, তথাপিও কৰি থাকে। কিয়ৰ কাৰণে? ল'ৰাগিলা আপাকেইটা এইগিলাকে চাই না, এইগিলাহে মজা হয় বুলি কিনে আপুনিও বনাই থাকে। কিন্তু এনেকুৱা থাকিলে কিন্তু ভাল নহয়, এইগিলা ইমান লেতেৰা কথা। এছামিছ লেংগুৱেজ হৈছে না, তাৰ কাৰণে বাচিছি, নহ'লে হিন্দীত বা ইংলিছত হ'লে ফেচবুক লগে ডিলিট কৰি দিলে হয় আপোনাৰ ভিডিঅ'টো। তাৰ কাৰণে ইমান বেয়া কথাবিলাক, কমেণ্টবিলাক ৰিপ্লাই দি থকাটো ভাল নহয়, বন্ধ কৰি দিয়ক। বহুত মানুহকেইটাও ভালকৈ কমেণ্ট কৰে, কিন্তু আপুনি যে কেনেকুৱা কাম কৰি আছে এইটো বহুত বেয়া, দেখিলে বহুত বেয়া লাগে, বহুত বেয়া লাগে। দেখাত যে ভাল দেখা পায় আপোনাক, এইটো মই আপোনাক ৰিকুৱেষ্ট কৰি কিনে ভিডিঅ'টো বনাইছোঁ। নেক্সট টাইম মই ৰিকুৱেষ্ট নকৰোঁ, ডাইৰেক্ট গালি দিম, গম পাইছ না বাইদেউ? মই ৱাৰ্ণিং একো দিয়া নাই, ৰিকুৱেষ্ট কৰিছোঁ এইটো ভিডিঅ'টো আপুনি এনেকুৱা ভিডিঅ'গিলা বনাই লাভ নাই, বনাব নালাগে। ডলাৰ কামাব খুজিছে কামাই থাক, বেলেগ ভিডিঅ' বনাওক। এই লেতেৰা কমেণ্টবিলাক ৰিপ্লাই দি থাকিলে লাভ নাই, গম পাইছ না? আপোনাৰ ভাল বুজি নাপালেতো বেয়া গালি দিম মই নেক্সট ভিডিঅ'ত, ডাইৰেক্ট কৈছোঁ মই।